নমস্কাৰ। এটা বিশেষ কথা লৈ মই ভিডিঅ' এটা বনাইছোঁ। এইটো এটা জাষ্ট সৰু ভিডিঅ' 5 মিনিটৰ, যে মোৰ চেনেলটোৰ 3বাৰ নাম সলনি কৰা হ'ল। প্ৰথমতে আছিল ৰঙিয়া ডেকা ল'ৰা, দ্বিতীয়তে আছিল সঞ্জীৱ ব্লগ, এইবাৰ 3 নম্বৰ হ'ল সঞ্জীৱ হেয়াজ। মই ভাবি থিৰাং কৰিলোঁ, এই 3টা নামৰ ভিতৰত সঞ্জীৱ হেয়াজ নামৰ চেনেলটোৱে সকলোতকৈ উত্তম। মোৰ চেনেলটোৰ নাম সঞ্জীৱ হেয়াজে ৰাখিম, আৰু দ্বিতীয়বাৰৰ কাৰণে আৰু কেতিয়াও মোৰ চেনেলৰ নাম সলনি নকৰোঁ। আজিলৈ ইমানে, ধন্যবাদ।